हेलो नमस्कार बंधुসকল আজি মই খুব গুৰুত্বপূৰ্ণ ভিডিওটো লৈ আছো আপোনালোকৰ বাবে আৰু আপোনালোকে ভিডিওটো চাওক তাৰ পিছত আপোনালোকৰ কমেন্টবোৰ নিশ্চয় কমেন্ট কৰি জনাব বুলি আশা ৰাখিছো কাৰণ কিয়নো বন্ধুসকল ময়ো কৰোনাৰ কোভিড ভ্যাকচিন লৈছো কোভিশিল্ড আজি মই হঠাৎ ফেসবুকত চাই থাকোতে এনেকুৱা এটা ভিডিও পাই গলো মই সেই ভিডিওটো পাই মানে মোৰ মনটো কিবা লাগি গল একদম মানে আচৰিত কিবা এটা লাগি গল কাৰণ মই এনেকুৱা ভিডিও এটা পালো যি সকলে কোভিড ভ্যাকচিন লৈছে সিহঁতসকলৰ 2 বছৰৰ পিছত হেনো মৃত্যু হ'ব আৰে এটো কেনেকুৱা কথা হ'ব পাৰে মইতো সেই ভিডিওটো চাই আচৰিত মই ভিডিওটো চালো একচুয়ালি যেটো ভিডিও মই চালো ফেসবুকত কেয়াৰ 2.0 বুলি পেলাই আছে সিহঁতৰ ভিডিও নহয় একচুয়ালি বেলেগৰ পৰা সংগ্ৰহ কৰি যিখিনি কথা কৈছিলে আমাৰ যিবোৰে কোভিড ভ্যাকচিন লৈছে সেইবোৰ 2 বছৰ পিছত মৃত্যু হ'ব বুলি বেলেগৰ পৰা সংগ্ৰহ কৰি তেওঁ কথাখিনি তেওঁৰ চেনেলটোত দিছে আৰু মই সেই ভিডিওটোকে চালো আৰু মই আপোনালোকক সেই ভিডিওটো যিটো মই চালো সেই ভিডিওটোৰ লিংকটো মই ডেসক্ৰিপচন বক্সতো দি দিছো আপোনালোকে সেই ভিডিওটো চাব পাৰিব আৰু সেই ভিডিওটোত কোৱা হৈছে যে যি সকলে কোভিড ভ্যাকচিন লৈছে সিহঁত সকলৰ 2 বছৰৰ পিছত মৃত্যু হ'ব আৰে কোভিড ভ্যাকচিনটো লৈ আহিছিলো হে কি আচৰিত কথা মোৰটো মনত বহুত ভয় লাগি গল কাৰণ এতিয়াও বহুত আমাৰ মানে বহুত দিন পাৰ কৰিবলৈ সময় আছে এতিয়াও আমি সেই বুঢ়া হৈ যোৱা নাই এতিয়াও জবান আছো আধা বয়সে গৈছে আমাৰ আৰু বহুত কাম কৰিবলৈ আছে বহুত মনৰ আশা কিছুমান আছে আমাৰ এতিয়াও মনৰ আশাবোৰ এতিয়াও পূৰ কৰিব পৰা নাই আৰু যদি এই 2 বছৰৰ পিছতে যদি আমাৰ মৃত্যু হয় সেই কোভিড ভ্যাকচিনটো লোৱাৰ বাবে তেতিয়া কি হ'ব আপোনালোকে এবাৰ ভাবি চাওক আপোনালোকে ভিডিওটো চাওক মোৰ ডেসক্ৰিপচন বক্সত আপোনালোকে সেই ভিডিওটো পাব আৰু ভিডিওটো চাওক ভিডিওটো চাই তাৰ পিছত মোৰ ভিডিওটোত কমেন্ট কৰিবলৈ নাপাহৰিব আপোনালোকে চাওক আৰু কি কলে কোভিডৰ বিষয়ে কিহৰ কাৰণে আমাৰ মৃত্যু হ'ব 2 বছৰ পিছত আৰু মই আপোনালোকক মোৰ যিটো মই কোভিড ভ্যাকচিন লৈছো সেইটো মোৰ সাৰ্টিফিকেটখন মই আপোনালোকক দেখুৱাই আছো আৰু সাৰ্টিফিকেটখন আপোনালোকে চাওক এয়া চাওক আপোনালোকে চাব পাৰে এখন মোৰ হৈছে কোভিড ভ্যাকচিনৰ সাৰ্টিফিকেট মই কোভিড ভ্যাকচিন লৈ আহিছো মই লৈছো কোভিড ভ্যাকচিন লৈছো ইয়াতে কিমান তাৰিখত লিখা আছে 1 মিনিট 21 জুনত লৈছো মই 21 জুন 2021 লৈছো ইয়াতে চাওক 21 জুন ইয়াতে সকলোখিনি দিয়া আছে গোটেইখিনি ইয়াত আছে আমাৰ মোদী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ফটো আছে ইয়াতে কিউআৰ কোড আছে আৰু এই সাৰ্টিফিকেটখন নহলে আপোনালোকে কোনো ডাঙৰ শপিং মহলত বা কিছুমান জব কৰা কিছুমান অফিচত যদি আপুনি অফিচিয়ালি কাম কৰে আপোনাক তাতে সোমাব দিয়া নহব এই সাৰ্টিফিকেটখন নহলে সেই কাৰণে এটো বাধ্যতামূলক কৰি দিছে আৰু আপোনালোকে কি কয় আপোনাৰ মতামতবোৰ দাঙি ধৰিব আপোনালোকৰ যদি 2 বছৰ পিছত মৃত্যু হয় কি আচৰিত কথা হ'ব এটো কাৰণ এতিয়াও বহুতৰে বাকি আছে বহুত আশা আছে মনৰ আশা পূৰণ কৰিবলৈ বহুতৰে বহুত সপোন আছে তো বন্ধুসকল আপোনালোকৰ মতামতবোৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ